হেল্ল' ফ্ৰেণ্ড, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। মই হিমাশ্ৰী, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হৈছে আজি অম্বুবাচী মেলা যিটো হৈ আছিলে আৰু আজি হৈছে শেষৰটো দিন, যিহেতু চোৱাটো খেদিব লাগে। সেইকাৰণে এতিয়া বাজিছে 10:30। সময় ঘা পা একো ধুৱাই নাই, যিহেতু একদম চোৱাটো খেলিবলগীয়া হৈছে। এইবোৰ লুমচুম চব গোটেইখন অৱস্থা নাইকিয়া হৈ আছে। এই কাম উঠাও অকণমান পিছত আজি দেৰি হ'ল মোৰ। তাৰপিছত মায়ে এইবোৰ বাহিৰৰ কামবোৰ কৰি আছে, মোক লগাই দিছে ভিতৰৰ কাম কৰিবলৈ। সেইকাৰণে এইবোৰ কৰি আছোঁ। এতিয়া একো হোৱাগেই নাই আৰু ভাবিলোঁ ভিডিঅ'টো এনেকুৱা সময়তে ষ্টাৰ্ট কৰি দিওঁ, আৰু ভিডিঅ'টো কণ্টিনিউ ভিডিঅ'বোৰ কৰিব পৰাই নাই। সেইকাৰণে ভাবিছোঁ ষ্টাৰ্ট কৰি দিওঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। এটা ৰুমৰ এইবোৰ ঘৰ চৌকবোৰ সাৰি মেলিবোৰ এইবোৰ চফা তফা কৰিব হৈ গ'ল। কাপোৰ চাপোৰবোৰ অলপ জাপিবলৈ আছে। তাৰপিছত ইটো ৰুমো সেই একে অৱস্থা হৈ আছে। এইটো ৰুমতো গোটেই কিতাপেই অৱস্থা নাইকিয়া কৰি থৈছে। মোৰ ভাইটিয়ে গোটেই অৱস্থা নাইকিয়া কৰি থৈছে। কিতাপবোৰ পঢ়িব লয় আৰু এইবোৰ পৰ্দা চৰ্দাবোৰ চব ধুই দিলে। এতিয়া শুকাবলৈ আছে, শুকোৱাৰ পিছতহে লগাব লাগিব। বিচনা চাদৰবোৰ চব ধুই দিলে। এইবোৰ দেখিছেনে, চব ধুই মেলি দিলে এতিয়া আজি। আৰু এইবোৰ কিতাপৰ চাওকচোন, এটা কিতাপ মেলি থৈ গুচি গ'ল ক'ৰবালৈ ভাইটি। এইবোৰ অলপ চাফা তাফা কৰি লওঁ এতিয়া। আৰু গাইজ কি হয় জানেনে, ইমান মকৰা জালবোৰ হয় সেইবুলি আজিয়ে যে মুচিছোঁ কি সাৰিছোঁ সেইটো নহয় আকৌ, প্ৰায়ে সাৰি থাকোঁ। ইমান মকৰা জালবোৰ হয় আৰু চকুত পৰে। এই ওপৰৰ বগালী কেনে চশমাযোৰ লগতে পিন্ধি লৈছোঁ। আৰু মকৰা জালবোৰ ডেইলি হয় বুলি ক'ব পাৰি আৰু। এইবোৰ কাম বন কৰি মেলি এতিয়া গা ধুই আহিলোঁ। আৰু এতিয়া ভাবিছোঁ আপোনালোকৰ মাজত এটা মই ৰেচিপি শ্বেয়াৰ কৰোঁ। আপোনালোকে হয়তো কাচকল খাই বাকলিটো বহুতে পেলাই দিয়ে নহয় জানো, কিন্তু আজি মই এটা কাচকলৰ বাকলি চাটনি দেখাম। খাবলৈ বহুত টেষ্টি হয়, আপোনালোকে ট্ৰাই কৰিব পাৰে মোৰ নিচিনাকৈ। চ' দেখাম মই আজি আপোনালোকক সেইটো। বাকলিটো আপোনালোকে পেলাই নিদিয়ে, বাকলিটো এটা কামত আহিব পাৰে, খোৱা কামত আহিব পাৰে। তেন্তে ব'লক আজি ৰেচিপিটো বনাওঁগৈ আৰু আপোনালোকেও ট্ৰাই কৰি চাব। তো ফ্ৰেণ্ড, কাচকলৰ কাৰণে মই প্ৰথমতে অকণমান মিঠাতেল বাকলিটো কাটি পেলাই হাতত সানি লওঁ, কাৰণ ইয়াত যিটো আঠা আছে, আঠাটো তেতিয়া হাতত লাগি নাযায়। সেইকাৰণে মই প্ৰথমে মিঠাতেল অলপ
পিঁয়াজটো দিছেনে মই আধা ফালহে দিছোঁ, গোটেইটো দিয়া নাই মই পিঁয়াজটো। এনেকৈ সৰু পিঁয়াজ এটা লৈছোঁ, সৰু মানে মিডিয়াম চাইজৰ লৈছোঁ আৰু। তাৰপিছত এইখিনি চব সিজি গ'ল। তাৰপিছত অকণমান ঠাণ্ডা হোৱাৰ পাছতে মই মিক্সি জাৰটোত দি দিলোঁ এইখিনি। আৰু এতিয়া দিলোঁ সোৱাদ অনুসৰি নিমখখিনি দিয়াৰ পিছতে এতিয়া মই কাঁচকলৰ মিক্সি বাতিতে কাটি থোৱা আদা নহৰু পিঁয়াজখিনি দি দিলোঁ। মই আদাখিনি দেখাব নহ'লে মই আদাও কাটিছিলোঁ দেই। তাৰপিছত 4-5টামান জলকীয়া দি দিলোঁ আৰু এতিয়া এইখিনি পিচিম। আৰু চাওক ফাইনেলি মোৰ চাটনি ৰেডি হৈ গ'ল। আৰু সঁচাকৈ খাবলৈও বহুত টেষ্টি হৈছিলে চাটনিকণ। চাওকচোন কি ধুনীয়া হৈছে চাটনিকণ দেখিবলৈও। তো ফ্ৰেণ্ড, এতিয়া আমি ভাত খাব লৈছোঁ। আৰু ভাতৰ লগত আছে ভণ্টিয়ে পিটিকা বনাই আছে। তাৰপিছত ভণ্টিয়ে বনোৱা মাছৰ তৰকাৰী, মাছ আছে। মোৰ চাটনিকণ লগত এটা জলকীয়া লৈ লৈছোঁ, কঁঠাল গুটি আছে। তো আমি খাওঁ, পিছত